হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। বিহু আহি পালেহি আৰু সকলোৰে ঘৰে ঘৰেতো বিভিন্ন ধৰণৰ পিঠা পনা বনায়েই নহয় জানো। আজি মই ঘিলা পিঠাৰ ৰেচিপিটো লৈ আহিছোঁ। তাৰ আগতে এখেতক সুধি চাওঁ ৰ'ব, যে ঘিলা পিঠা বনাইছোঁ কেনেকুৱানো হৈছে। কেনেকুৱা? ভাল হৈছেনে? এতিয়া ঘিলা পিঠানো কেনেকৈ বনালোঁ তাৰ ৰেচিপিটো লৈ আহিছোঁ দেই। এয়া মই এটা কাপ লৈ লৈছোঁ আৰু এই কাপটোৰ জোখাৰে মই লৈছোঁ মিঠৈ। মানে যিটো কাপেৰে আমি মিঠৈৰ জোখ ল'ম সেইটো একেটা কাপেৰে আমি পিঠাগুড়িৰো জোখ ল'ব লাগিব। এতিয়া এই কাপটোৰে মই একাপ লৈছোঁ মিঠৈ আৰু তাত দিছোঁ 2 কাপ পানী। আৰু এইখিনি প্ৰথমতে অকণমান গৰম কৰি ল'ব লাগিব। একেবাৰে উতলাই পেলাবও নালাগে। অকণমান গেছত দি পেলাই যেতিয়ালৈকে মিঠৈখিনি গলি নাযায়, এয়া দেখিছে নহয় কেনেকৈ গলি গৈছে, ইমানখিনি গৰম কৰিলেই হ'ব। আৰু এইখিনি এতিয়া মই অকণমান সময় ঠাণ্ডা হ'বৰ কাৰণে থৈ দিম। আৰু যেতিয়া এইখিনি ঠাণ্ডা হোৱাৰ পাছত মই এটা বাতি লৈ লৈছোঁ আৰু বাতিটোত অকণমান চাকি লৈছোঁ। মিঠৈত কেতিয়াবা কিবা লেতেৰাও থাকিব পাৰে, সেইকাৰণে মই অকণমান চাকি লৈছোঁ। আৰু সেই একেটা কাপেৰেই মই ইয়াত দিছোঁ 2 কাপ পিঠাগুড়ি। এইখিনি মই ঘৰতে খুন্দি ৰখা পিঠাগুড়ি হয়। যদি আপোনালোকে বজাৰ কিনা পিঠাগুড়ি লয় সেয়াও ল'ব পাৰে। আৰু ইয়াত দিছোঁ মই আধা কাপ ময়দা, আৰু ময়দাটো দিবই লাগিব। আৰু ইয়াত দিছোঁ মই আধা কাপ চুজি। সকলোৱে কয় যে পিঠাগুড়ি দি পেলাই যেতিয়া আমি বৰপিঠা বনাওঁ বা ঘিলা পিঠা বনাওঁ সদায় টান হৈ যায় পিছত। সেইকাৰণে মই এইটো ৰেচিপি দিছোঁ যাতে কেতিয়াও এইটো এসপ্তাহ থৈ দিলেও পিঠাটো ঢিলা হৈয়ে থাকিব। আৰু ইয়াত দিছিলোঁ আধা চামুচ নিমখ আৰু আধা চামুচ বেকিং পাউডাৰ। আৰু এইখিনি ভালদৰে এনেকৈ মিলাই লৈছোঁ। এনেদৰে ভালকৈ ফেটি লৈ পেলাই দেখিছে নহয়, অকণ সময়ৰ কাৰণে এইখিনি ঢাকি থ'ব লাগিব। মানে কমেও 5 ঘণ্টামান সময় আমি এইখিনি তিয়াই থ'ব লাগে, যিহেতু শুকান পিঠাগুড়ি লৈছোঁ মই। যদি আপোনালোকে কেঁচা পিঠাগুড়ি লয় তেতিয়াহ'লে 1 ঘণ্টামান তিয়াই থ'লেই হৈ যাব। আৰু মই পিছত দেখিছোঁ যে 5 ঘণ্টামানৰ পাছত যেতিয়া চাইছোঁ দেখিছোঁ যে অকণমান বেটাৰটো ডাঠ হৈছিলে। সেইকাৰণে ইয়াত আকৌ অকণমান পানী দিছোঁ, মানে আধা কাপতকৈও অকণমান কমহে লাগিছে। আৰু ইয়াত দেখিছেনে ইমানখিনি পাতল হ'ব লাগিব। হেতাখনৰ তলেৰে মই অকণমান লৈছোঁ আৰু ইয়াত এনেদৰে যদি মই দিওঁ, যদি বেটাৰটো একেবাৰে বিয়পি নাযায় তাৰমানে আমাৰ ৰেডি হৈ গৈছে এইখিনি ঘিলা পিঠা বনাবৰ কাৰণে। এতিয়া এটা লোহাৰ কেৰাহীত তেল গৰম কৰি লৈছোঁ আৰু তেলখিনি একদম ল' ফ্লেমত ৰাখিছোঁ। আৰু এতিয়া এখন সৰু হেতাৰে এনেদৰে এহেতা এহেতা কৰি মই পিঠাগুড়িখিনি দিছোঁ। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ ফুলি উঠিছে। পিঠাটো যেতিয়া ফুলি উঠিব তাৰ ওপৰত এনেদৰে লাহে লাহে তেলখিনি দি থাকিব লাগিব যাতে পিঠাটো ফাটি নাযায় ওপৰ ফালে। এয়া ধুনীয়াকৈ নিজে এৰাই আহিছে। আৰু এটা ছাইড হোৱাৰ পাছত আকৌ লুটিয়াই দিছোঁ যাতে পিছৰ সিফালৰ ছাইডটো ধুনীয়াকৈ ভাজ খাই যায়। এনেদৰে লাহে লাহে আটাইকেইটা পিঠা মই ভাজি ল'ম। এয়া প্ৰথমতে এটা পিঠা দেখাই লৈছোঁ আপোনালোকক, দেখিছেনে কিমান ধুনীয়া ৰং হৈছে। আৰু এনেদৰে যেতিয়া আপোনালোকে বেটাৰটো বনাব তেতিয়া দেখিব যে পিঠাটোৰ কিনাৰটো একদম ধুনীয়া ফুলপাহৰ নিচিনাকৈ খাজ কটা হৈ গৈছে। মই আপোনালোকক দেখাই আছোঁ। এয়া প্ৰথমতে এটা পিঠা ভাজি ল'লোঁ আৰু এয়া দেখিছেনে পিঠাটোৰ কিনাৰটো কি ধুনীয়া হৈছে। আকৌ এটা পিঠা এনেকৈ দি দেখাই লৈছোঁ। প্ৰথমতে অকণমান হেতাখনত লৈ লৈছোঁ আৰু হেতাখনৰ তলখন অকণমান চাফা কৰি লৈছোঁ। লৈ পেলাই আকৌ যেতিয়া তেলত দিছোঁ ওপৰলৈ ফুলি আহিব পিঠাটো, আৰু ফুলি অহাৰ পাছতেই পিঠাটো লুটিয়াই দিব যাতে সিফালৰ ছাইডটো ধুনীয়াকৈ ভাজ খাই যায়। আৰু এনেদৰে প্ৰত্যেকটো পিঠা ভাজিবৰ কাৰণে 2 মিনিটমান সময় লাগে। গেছৰ ফ্লেমটো একদম ল'ত ৰাখিব। একেবাৰে হাই ফ্লেমত দিলে পিঠাটোৰ ভিতৰখিনি কেঁচা হৈ থাকিব আৰু পিঠাটো ফুলিব ঠিকেই, কিন্তু ভিতৰটো কেঁচা হৈ থাকিব আৰু পিছত খাবলৈ বেয়া হ'ব। সেইকাৰণে সদায় গেছৰ ফ্লেমটো একদম ল'ত ৰাখিব। এয়া মোৰ পিঠাবোৰ ভাজি হৈ গৈছে। এয়া দেখিছেনে কিনাৰটো কিমান ধুনীয়া হৈছে। এয়া ফুলপাহৰ নিচিনা একেবাৰে খাজ কটা হৈছে। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ'টো ভাল পাইছে। আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব আৰু কমেণ্ট কৰিব। আৰু যেতিয়া আপোনালোকে এই পিঠাটো বনায় তেতিয়াহ'লে মোক প্লিজ কমেণ্ট কৰি ফটো শ্বেয়াৰ কৰিব। এয়া মই এখন পিঠা হাতত লৈ দেখাইছোঁ। কিনাৰটো দেখিছেনে কিমান ধুনীয়া খাজ কটা হৈছে। যদি মই দিয়া ৰেচিপি মতে আপোনালোকে বনায় 100% ইমান ধুনীয়া হ'ব পিঠাটো, আৰু এনেদৰে দুয়োটা ফাল ফুলি উঠিব। আৰু আশা কৰোঁ সকলোৱে এইবাৰ বিহুত এনেদৰে বৰপিঠা বনাব। আজিলৈ আহিছোঁ তেনেহ'লে, বাই।